উল্লেখ কৰিছে তেওঁলোকে মিয়াসকল হেনো সুৰক্ষাৰ দৰে হৈ আছিল খিলঞ্জীয়া লোকসকলক তেওঁলোকক বোলে সুৰক্ষা দি আছিল মিয়াসকলেহে আৰু মিয়াসকলক উচ্ছেদ কৰাৰ পাছত তেওঁলোকক মানে নগা লোকে আহি ঘৰৰ ভিতৰতে ভাবুকি দিয়াৰ স্পষ্ট অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এওঁলোকে এতিয়া থিতাপি বহুত বছৰে হ'ল কমে চাগে 40-45 বছৰ মানে হ'ল নেকি আমি ইয়াত জন্ম তেওঁলোকেতো তাতকৈ আগেই আহা অসুবিধা আমাৰ একো নাই তেওঁলোকে নিজে ইনকম কৰিছে নিজে খাইছে আৰু তেনেকুৱা আৰু হ'ব ইমানখিনিয়ে ক'লোঁ বিশেষ নাজানো ক'বলৈ আৰু নগাই খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেন পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে